সরকারি ভূমিত সরকারে যি ধৰণে উচ্ছেদ চলাই আছে তাৰ আজি দুটামান ভিডিঅ' দেখুৱাম। ইয়াত কেনেকৈ বৈষম্যৰ সৃষ্টি কৰা হৈছে স্পষ্ট আকাৰে আপোনালোকে দেখিব। প্ৰথমে আপোনালোকে এই ভিডিঅ'টো চাওক। উচ্ছেদস্থলীত যুদ্ধ সদৃশ পৰিৱেশ, মূৰ্তি। ভিডিঅ'টো আজি বঙাইগাঁৱৰ কৃষি গৱেষণা কেন্দ্ৰ স্থাপনৰ কাৰণে অসম চৰকাৰে 185 বিঘা মাটি আবণ্টন দিছিল আৰু তাত উচ্ছেদ চলাবলৈ আজি প্ৰশাসন গৈছিল, পুলিচ সহকাৰে গৈছিল তাতে। কিন্তু স্থানীয় জনতাই প্ৰশাসনক বাধা দিয়ে উচ্ছেদ কাৰ্যত। আজি কিন্তু য'ত উচ্ছেদ কৰিব গৈছিল সেইখিনি কিন্তু কৃষি ভূমি আছিল, তাত কোনো ঘৰ বাৰী নাছিল। তথাপিও কিন্তু আজি পুলিচে পিছ হুহুকি আহিব লগা হ'ল। আজি কিন্তু তাতে পুলিচে উচ্ছেদ কাৰ্য বন্ধ ৰাখিছে। এতিয়া আপোনালোকক দ্বিতীয়টো ভিডিঅ' দেখুৱাই আছোঁ। ইতিমধ্যে মঙলবাৰ আৰু বুধবাৰৰ দিনটোত প্ৰায় 441টা সৰু বৰ ঘৰত উচ্ছেদ চলাইছে প্ৰশাসনে। আজি আমাৰ যি ধৰণে বৰষুণ পৰি আছে, এই বৰষুণৰ মাজতে কিন্তু গুৱাহাটীৰ যি সোণাপুৰ, এই সোণাপুৰত আজিও প্ৰায় 150টা গৃহত চৰকাৰে উচ্ছেদ চলাই আছে। আপোনাক ভিডিঅ'ত দেখুৱালোঁ। যোৱাকালিৰ পৰা আজিলৈকে প্ৰায় 300 ঘৰৰ ওপৰত উচ্ছেদ চলালে। তাত কিন্তু তাত উচ্ছেদ চলাই আছে। চৰকাৰী ভূমিত উচ্ছেদ চলাব চৰকাৰৰ এইটো ক্ষমতাৰ ভিতৰত পৰে। কিন্তু উচ্ছেদ কাৰ্য চলাওঁতে কিন্তু মানৱীয় দৃষ্টিৰে উচ্ছেদ কৰিব লাগে। আমি সেইটো কৈছোঁ। চৰকাৰী ভূমিৰ পৰা দখলদাৰীক আঁতৰোৱাৰ কাৰণে চৰকাৰে ইচ্ছা কৰিলেই তেওঁলোকে যিহেতু সেইবোৰ চৰকাৰী ভূমি কৰি তাত উচ্ছেদ চলোৱাৰ অধিকাৰ চৰকাৰৰ আছে। কিন্তু তাত বসবাস কৰা সেই মানুহখিনি যদি গৃহ নাই বা থকাৰ কাৰণে ঘৰ বাৰী নাই, তাৰ কাৰণে কিন্তু চৰকাৰেও বিবেচনা কৰিব লাগে বা সেইখিনি মানুহক ক'ত থাকিব তাৰ ব্যৱস্থা বা পুনৰ সংস্থাপনৰ এটা ব্যৱস্থা কৰিব লাগে। এতিয়া আহিছোঁ মূল প্ৰসংগলৈ। উচ্ছেদ কাৰ্যত প্ৰশাসনে দুটা দৃষ্টি দেখে কিয়? গৰুখিটিত উচ্ছেদ চলাওঁতে প্ৰশাসনে গুলী চলাইছিল, সোণাপুৰত গুলী চলাই 3জনকৈ নিৰীহ মানুহক মৃত্যুমুখলৈ ঠেলি দিলে। কিন্তু আজি যিটো বঙাইগাঁৱত উচ্ছেদ চলাই আছিল তাত তাৰ ৰাইজে স্পষ্টভাৱে পুনৰবাৰ আপোনাক ভিডিঅ' আকাৰে দেখুৱাই আছোঁ। তাত কেনেদৰে প্ৰতিবাদ কৰিছে ৰাইজে। তাত কিন্তু পুলিচৰ আজি এটা ৰবৰ গুলি ফুটা নাই। কেৰখাবাৰীত উচ্ছেদ চলাবলৈ আহিছিল উত্তৰ শালমাৰা মহকুমা প্ৰশাসনে। উক্ত ভূমিত প্ৰশাসনে দিয়া চাৰিসীমাৰ ফেন্সিং খুলি পেলাই পৰিস্থিতি উত্তপ্ত কৰি তোলে। এটা ৰবৰৰ গুলি কিন্তু তাত ফুটা নাই। আমি কেতিয়াও কামনা নকৰোঁ চৰকাৰে নিৰীহ মানুহক গুলিয়াই মাৰক, হিন্দু হওক মুছলমান হওক, কোনো মানুহক প্ৰশাসনে গুলিয়াই মাৰিব তাৰ আমি সমৰ্থন নকৰোঁ। কেতিয়াও গ্ৰহণযোগ্য হ'ব নোৱাৰে। কেতিয়াও স্পষ্টভাৱে কৈছোঁ, সংখ্যালঘুক যেতিয়া উচ্ছেদ চলায় তেতিয়া পুলিচৰ গুলি কেনেকৈ ফুটে। আজি প্ৰশাসনৰ পুলিচৰ আগত ইমান প্ৰশাসনে দিয়া বেৰ, লোহাৰ বেৰ আজি যে ভাঙি পেলালে, তাত পুলিচ আজি দৰ্শকৰ ভূমিকা কিয় পালন কৰিলে? তাত কিয় এটা ৰবৰৰ গুলিও নুফুটিল? ইয়াৰ দ্বাৰা প্ৰমাণ হয় চৰকাৰে কিন্তু আচলতে সকলোৰে প্ৰতি সমদৃষ্টি ৰখা নাই। আমি আশা কৰিছোঁ সকলোৰে প্ৰতি চৰকাৰে সমদৃষ্টি ৰাখক। চৰকাৰ কোনো জাত পাত বিচাৰ কৰাৰ চৰকাৰৰ কিন্তু দায়িত্ব নহয়। সকলো জনসাধাৰণৰ, অসমৰ 3 কোটি 3.5 কোটি জনতাৰ কিন্তু চৰকাৰ, এই অসমৰ যি চৰকাৰ চলিছে সকলোৰে, তেওঁলোকে কেতিয়াও জাত পাতৰ বিচাৰ কৰি আচলতে কাম কৰাটো আমি কামনা নকৰোঁ। আমি কেতিয়াও নকওঁ যে আজি জনজাতি মানুহৰ ভূমি চৰকাৰে উচ্ছেদ কৰিছে তাত গুলিয়াওক, আমি কেতিয়াও আশা নকৰোঁ। কিন্তু যেতিয়া মুছলমানক বা মিয়া মানুহক উচ্ছেদ কৰে তাত কেনেকৈ পুলিচৰ গুলি ফুটে? তাত কিয় মানুহক নিহত বা আহত কৰা হয়? আজিৰ প্ৰশাসনে কিন্তু খাৰুপিন্ধি তাত থিয় হৈ আছিল নেকি? পুলিচ তাত আজি খাৰুপিন্ধি থিয় হৈ আছিল নেকি? চৰকাৰী ভূমিত 185 বিঘা মাটিৰ চৰকাৰে আবণ্টন দিছে কৃষি গৱেষণা কেন্দ্ৰ স্থাপনৰ কাৰণে। তাত প্ৰশাসন আজি নীৰৱ দৰ্শক হৈ কিয় থিয় হৈ থাকিল? আৰু তাত অলপ পিছতে উচ্ছেদ কাৰ্য চলাৰ অলপ পিছতে কিন্তু তাত প্ৰশাসনে সেই উচ্ছেদ কাৰ্যত স্থগিত ৰাখিলে। কিন্তু আজি বৰষুণৰ মাজতো কিন্তু সোণাপুৰত আপোনাক ভিডিঅ' আকাৰে দেখুৱাই আছোঁ। সোণাপুৰত আজি কেনেকৈ উচ্ছেদ চলাই আছে আৰু কিমানটা ঘৰ উচ্ছেদ কৰিলে আপোনালোকে পুনৰবাৰ এই ভিডিঅ'টোত চাওক। অকমান শ্ল' হৈছিলে কিন্তু এতিয়া বৰ্তমান পূৰ্ণদমত চলি আছে। জনজাতীয় আবেষ্টনীৰ ভূমিত এখন ৰাজ্যত অঘৰী মানুহ থাকিব পাৰে, মাটি নথকা, বাসস্থান নথকা বহুত মানুহ আছে। চৰকাৰী ভূমিত মানুহে কিন্তু ইমান সহজতেই বসবাস নকৰে। তেওঁলোকে নিশ্চিতভাৱে কোনো অসুবিধাৰ কাৰণে, ঘৰৰ কাৰণে, মাটি নথকাৰ কাৰণে তেওঁলোকে দখল কৰে।
সেই মানুহখিনিক নিৰাপত্তা বা আশ্ৰয় দিয়াৰ দায়িত্ব চৰকাৰৰ। সেই মানুহখিনি কিন্তু যেতিয়া উচ্ছেদ কৰা হ'ব অঘৰী হৈ যাব।